তো বলক আজি যাওঁ নগাঁৱৰ বৰদোৱাত। তো বন্ধুসকল আহি পালোঁ বৰ্তমান বৰদোৱা। তো এটা প্ৰব্লেম হৈ গ'ল, ইয়াতে জিন্স পিন্ধি আপোনাক সোমাব নিদিব, আপুনি পিন্ধিব লাগিব ধুতি। ইয়াতে ৰাস্তাৰ মানুহবিলাকো ধুতিয়ে পিন্ধি যাই আছে, যাক দেখা পাওঁ। তো মোৰ বাহিৰতে চবেই ধুতি পিন্ধা আছে। তো মোৰ অলপ কিবা টাইপ লাগি আছে, তো ময়ো ধুতি যাই পিন্ধি লওঁ। তো চাই থাকক। মোৰ দৰে আপুনিও যদি ধুতি লৈ যোৱা নাই তেতিয়া আপোনালোকেও ধুতি ৰেণ্টত ল'ব পাৰিব। তো ধুতি পিন্ধি ল'লোঁ, এতিয়া যাই আছোঁ ভিতৰলৈ। আপোনালোকে চাব পাৰে ইয়াতে কেনেকৈ শংকৰদেৱৰ ৰচনাসমূহ প্ৰদৰ্শন কৰা আছে। তো ভিডিঅ'টি থেংক ইউ, চেনেলটো ছাবস্ক্ৰাইব কৰিব।